সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ আৰু আজিৰ এই ভিডিঅ'টোত আমি এই ষ্ট্ৰবেৰী ৰিবনডাল বনাবলৈ শিকিম আৰু আপোনালোকে বিভিন্ন ধৰণে এই ৰিবনডাল মাৰিব পাৰিব তেতিয়া হলে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো পোনপ্ৰথমে আমি এটা মেজিক ৰিং বনাম ৰিংটো মন কৰিব আৰু এতিয়া এই ফুটাটোৰ মাজেৰে আমি কুৰচাডাল ভৰাই দিম আৰু আমি এটা চেইন বনাম আৰু এতিয়া আমি এটা সিঙ্গল ক্ৰচেট সেই ৰিংটোত কৰি লম এতিয়া আমি প্ৰথম সিঙ্গল ক্ৰচেট কৰাৰ ঘৰত মাৰ্কাৰটো এনেদৰে লগাই লম এতিয়া আমি আৰু পাঁচটা সিঙ্গল ক্ৰচেট সেই ৰিংটোত কৰি লম ভালদৰে মন কৰিব আমাৰ টোটাল 6টা সিঙ্গল ক্ৰচেট কৰা হৈছে ৰিংটোত আৰু এতিয়া আমি ৰিংটো টান কৰি লম আৰু আমি মাৰ্কাৰটো অতৰাই লৈ সেই ঘৰটোত এটা স্লিপ টিচ কৰি জয়েন কৰি লম এটা চেইন বনাব আৰু এটা সিঙ্গল ক্ৰচেট সেই চেইন বনোৱা ঘৰটোতে কৰি লব আৰু প্ৰথমটো সিঙ্গল ক্ৰচেটত এনেদৰে এটা মাৰ্কাৰ লগাই ৰাখিব দ্বিতীয়টো ঘৰত এটা সিঙ্গল ক্ৰচেট কৰি লম আৰু তেনেদৰে আমি প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰচেট কৰি যাম আমাৰ 6টা সিঙ্গল ক্ৰচেট কৰা হৈ গৈছে আৰু এতিয়া আমি মাৰ্কাৰটো অতৰাই লম আৰু সেই ঘৰটো এটা স্লিপ টিচৰ সহায়েৰে আমি জয়েন কৰি লম এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰচেট বনাই লব আৰু মাৰ্কাৰটো প্ৰথমটো সিঙ্গল ক্ৰচেটত এনেদৰে লগাই লব এতিয়া আমি আকৌ সেইটো ঘৰতে এটা সিঙ্গল ক্ৰচেট কৰি লম আৰু তেনেদৰে প্ৰত্যেকটো ঘৰতে দুটা দুটা সিঙ্গল ক্ৰচেট কৰি লম এইবাৰ আমাৰ সিঙ্গল ক্ৰচেট 12টা হৈ যাব আমাৰ 12টা সিঙ্গল ক্ৰচেট কৰা হৈছে আৰু এতিয়া আমি মাৰ্কাৰটো এৰুৱাই লম আৰু আমি সেই ঘৰটো এটা স্লিপ টিচৰ সহায়েৰে জয়েন কৰি লম আমি এটা চেইন বনাম আৰু সেই চেইন বনোৱা ঘৰটোতে এটা সিঙ্গল ক্ৰচেট কৰি লম আৰু আমি প্ৰথমটো সিঙ্গল ক্ৰচেটত এটা মাৰ্কাৰ এনেদৰে লগাই লম আৰু এইবাৰ আমি প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰচেট কৰি যাম মোৰ 12টা সিঙ্গল ক্ৰচেট কৰা হৈ গৈছে আৰু এতিয়া আমি মাৰ্কাৰটো এৰুৱাই লম আৰু সেই ঘৰটো আমি এটা স্লিপ টিচৰ সহায়েৰে জয়েন কৰি লম আৰু এতিয়া এটা চেইন বনাই লব আৰু সেই চেইন বনোৱা ঘৰটোতে এটা সিঙ্গল ক্ৰচেট কৰি লব
আৰু মাৰ্কাৰটো লগাই ল'ব। এতিয়া তাৰ পিছৰটো ঘৰত দুটা সিঙ্গল ক্ৰশেট কৰি ল'ব আৰু তাৰ পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট কৰি ল'ব। তাৰ পিছৰটো ঘৰত দুটা সিঙ্গল ক্ৰশেট কৰি ল'ব আৰু তাৰ পিছৰটোত এটা সিঙ্গল ক্ৰশেট কৰি ল'ব। আৰু এনেদৰে আমি এটা ঘৰত দুটা আৰু তাৰ পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট কৰি এই শাৰীটো সম্পূৰ্ণ কৰি ল'ম। আমাৰ শেষৰ ঘৰত দুটা সিঙ্গল ক্ৰশেট হ'ব। আৰু এতিয়া আমি মাৰ্কাৰডাল এৰুৱাই ল'ম আৰু আমি সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে জইন কৰি ল'ম। এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট কৰি ল'ব। মাৰ্কাৰটো লগাই ল'ব আৰু আমি তাৰ পিছৰ ঘৰটোত এটা সিঙ্গল ক্ৰশেট কৰিম আৰু তাৰ পিছৰ ঘৰটোত আমি দুটা সিঙ্গল ক্ৰশেট কৰিম। এইবাৰ আমি দুঘৰত এটা সিঙ্গল ক্ৰশেট আৰু ৩ নম্বৰ ঘৰত দুটা সিঙ্গল ক্ৰশেট কৰিম। আৰু এনেদৰে শাৰীটো সম্পূৰ্ণ কৰি ল'ম। এতিয়া আমাৰ শেষৰ ঘৰ কৰা হৈ গৈছে আৰু আমি মাৰ্কাৰটো এৰুৱাই ল'ম আৰু সেই ঘৰটো আমি এটা স্লিপ টিচাৰ সহায়েৰে জইন কৰি ল'ম। এতিয়া আমি এটা চেইন বনাই ল'ম আৰু সেই চেইন বনোৱা ঘৰটোতে আমি এটা সিঙ্গল ক্ৰশেট কৰি ল'ম আৰু মাৰ্কাৰটো লগাই ৰাখিব। আৰু আমি পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট কৰি ল'ম আৰু তাৰ পিছৰটো ঘৰতো এটা সিঙ্গল ক্ৰশেট কৰি ল'ম আৰু তাৰ পিছৰটো ঘৰত আমি দুটা সিঙ্গল ক্ৰশেট কৰি ল'ম। এইবাৰ আমি তিনিটা ঘৰত এটা এটা সিঙ্গল ক্ৰশেট কৰিম আৰু 4 নম্বৰটো ঘৰত দুটা সিঙ্গল ক্ৰশেট কৰিম আৰু তেনেদৰে আমি ৰিপিট কৰি গৈ থাকিম। মোৰ শেষৰ ঘৰ কৰা হৈ গৈছে আৰু এতিয়া মাৰ্কাৰডাল এৰুৱাই ল'ম আৰু সেই ঘৰটোতে এটা স্লিপ টিচ কৰি জইন কৰি ল'ম আৰু এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট কৰি ল'ব আৰু এনেদৰে মাৰ্কাৰটো লগাই চিন দি ৰাখিব। এইবাৰ আমি প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰশেট কৰি যাম। আৰু এতিয়া আমাৰ শাৰীটো সম্পূৰ্ণ হ'ল আৰু এনেদৰে মাৰ্কাৰটো এৰুৱাই ল'ব আৰু সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে জইন কৰি ল'ব আৰু এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰটোতে এটা সিঙ্গল ক্ৰশেট কৰি ল'ব আৰু এনেদৰে মাৰ্কাৰটো লগাই ৰাখিব আৰু তাৰ পিছত সেই আগৰ শাৰীটোৰ গতে আমি প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰশেট কৰি যাম। আমাৰ শাৰীটো সম্পূৰ্ণ হ'ল আৰু এতিয়া আমি মাৰ্কাৰটো এৰুৱাই ল'ম আৰু সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে আমি জইন কৰি ল'ম আৰু এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট কৰি ল'ব আৰু মাৰ্কাৰটো লগাই ৰাখিব। আৰু এতিয়া আমি পিছৰটো ঘৰত সিঙ্গল ক্ৰশেট কৰাৰ আগতে আমি ৰিবনডাল এনেদৰে ভৰাই ল'ম। মন কৰিব মই কিদৰে ভৰাইছোঁ, নহ'লে ভুল হৈ যাবও পাৰে। আৰু এতিয়া আমি পিছৰটো ঘৰত এনেদৰে এটা সিঙ্গল ক্ৰশেট কৰি ল'ম। ভালদৰে মন কৰিব। আমাৰ পিছৰটো ঘৰত সিঙ্গল ক্ৰশেট কৰা হৈ গৈছে আৰু এতিয়া আমি
তাৰ পিছৰটো ঘৰত সিঙ্গল ক্ৰশেট কৰি লম আৰু এনেদৰে আমি প্ৰত্যেকটো ঘৰত এটা এটা সিঙ্গল ক্ৰশেট কৰি গৈ থাকিম আৰু ৰিবনডালৰ ঘৰৰ পৰা 10 নম্বৰ সিঙ্গল ক্ৰশেটটো কৰাৰ সময়ত আপোনালোকে ৰৈ দিব আৰু ৰিবনডালৰ ঘৰৰ পৰা 10 ঘৰ পাওঁতে আমি ৰিবনডাল এনেদৰে লৈ 10 নম্বৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট কৰি লম ভালদৰে মন কৰিব আৰু এই ৰিবনডালে বেছি জায়গা নেখায় আৰু এতিয়া আমি তাৰ পিছৰটো ঘৰটো এটা সিঙ্গল ক্ৰশেট কৰি লম আৰু এনেদৰে আমি প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰশেট কৰি লম মই শেষৰ ঘৰ পালোহি এতিয়া মই মাৰ্কাৰটো এৰুৱাই লম আৰু সেই ঘৰটো মই এটা স্লিপ টিচাৰ সহায়েৰে জয়েন কৰি লম আৰু এটা চেইন বনাই লম আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট কৰি লম আৰু এনেদৰে প্ৰথমটো সিঙ্গল ক্ৰশেটত এটা মাৰ্কাৰ লগাই ৰাখিম আৰু তাৰ পিছতে দ্বিতীয়টো ঘৰত যেটো ৰিবনডালৰ ওপৰত আছে হেইটোৱে আমাৰ দ্বিতীয়টো ঘৰ আৰু তাতে এটা সিঙ্গল ক্ৰশেট কৰি লব আৰু আমি 3 নম্বৰ ঘৰটো এটা সিঙ্গল ক্ৰশেট কৰি লম আৰু 4 আৰু 5 নম্বৰ ঘৰ পাওঁতে আমি এই ঘৰ কমাই লম ঠিক এনেদৰে আৰু তাৰ পিছত পিছৰটো ঘৰ এটা সিঙ্গল ক্ৰশেট তাৰ পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট তাৰ পিছৰ ঘৰটো এটা সিঙ্গল ক্ৰশেট আৰু তাৰ পিছৰ দুঘৰত আমি এই ঘৰ কমাই লম আৰু এই শাৰীটোত আমি ঠিক এনেদৰে 3 ঘৰত সিঙ্গল ক্ৰশেট কৰিম আৰু 4 আৰু 5 নম্বৰ ঘৰত এঘৰ কমাই লম আৰু এনেদৰে আপোনালোকে ৰিপিট কৰি গৈ থাকিব আৰু এতিয়া মোৰ শেষৰ ঘৰটো কৰা হ'ল আৰু এতিয়া মাৰ্কাৰডাল এৰুৱাই লম আৰু আমি সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে জয়েন কৰি লম এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট বনাই লব আৰু আমি প্ৰথমটো সিঙ্গল ক্ৰশেটত এটা মাৰ্কাৰ আগত লগোৱাৰ দৰে প্ৰত্যেকবাৰে লগাই যাম দ্বিতীয়টো ঘৰত এটা সিঙ্গল ক্ৰশেট কৰি লব আৰু 3 নম্বৰ আৰু 4 নম্বৰ ঘৰত আমি এই ঘৰ কমাই লম তাৰ পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট তাৰ পিছৰটো ঘৰত এটা সিঙ্গল ক্ৰশেট আৰু তাৰ পিছৰটো ঘৰত এঘৰ কমাই লম আমি দুটা ঘৰত এবাৰ সিঙ্গল ক্ৰশেট কৰিম আৰু তাৰ পিছৰ দুটা ঘৰত এঘৰ কমাই লম আৰু এনেদৰে আমি ৰিপিট কৰি যাম আৰু এতিয়া মই শেষৰ ঘৰ পালোহি মাৰ্কাৰডাল এৰুৱাই লম আৰু সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে জয়েন কৰি লম এটা চেইন বনাব আৰু সেই চেইন বনোৱা ঘৰতে এটা সিঙ্গল ক্ৰশেট কৰি লব আৰু মাৰ্কাৰডাল প্ৰথমটো সিঙ্গল ক্ৰশেট কৰাৰ ঘৰত লগাই লব আৰু আমি এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ ঘৰত এঘৰ কমাই লম আৰু তাৰ পিছৰ ঘৰত এবাৰ কৰিম আৰু তাৰ পিছৰ দুটা ঘৰত এঘৰ কমাই লম আৰু এই শাৰীটো আমি এনেদৰে ৰিপিট কৰি গৈ থাকিম এইবাৰ আমাৰ 12টা সিঙ্গল ক্ৰশেট হৈ যাব মই শেষৰ ঘৰ পালোহি এতিয়া মাৰ্কাৰডাল এৰুৱাই লম আৰু সেই ঘৰটো এটা স্লিপ টিচাৰ সহায়েৰে জয়েন কৰি লম এতিয়া ইয়াৰ ভিতৰত অলপ অলপকে কপা ভৰাই লব
মোৰ কপা ভৰোৱা হৈ গৈছে। এতিয়া আমি প্ৰথম আৰু দ্বিতীয় ঘৰত এঘৰ কমাই ল'ম। আৰু এটা মাৰ্কাৰ প্ৰথমটো সিঙ্গল ক্ৰচেটত এনেদৰে লগাই ল'ম। আৰু এতিয়া আমি তাৰ পিছৰ দুঘৰটো এঘৰ কমাই ল'ম। আৰু তাৰ পিছৰ দুঘৰটো এঘৰ কমাই ল'ম। আৰু তাৰ পিছৰ দুঘৰটো এঘৰ কমাই ল'ম। আৰু এনেদৰে আমি ৰিপিট কৰি যাম। আৰু এইবাৰ আমাৰ 6টা সিঙ্গল ক্ৰচেট হৈ যাব। মোৰ শেষৰ ঘৰ কৰা হৈ গৈছে। এতিয়া মাৰ্কাৰডাল এৰুৱাই ল'ম আৰু সেই ঘৰটো এটা শ্লিপ টিচৰ সহায়েৰে জইন কৰি ল'ম। এতিয়া আৰু এটা সিঙ্গল ক্ৰচেট মাজে মাজে দুঘৰৰ মাজত কৰি গেপটো ফিল আপ কৰি ল'ম। এটা চেইন বনাই ল'ব আৰু ঊলডাল কাটি ল'ব। এতিয়া এডাল কুৰুচাৰ সহায়েৰে ঊলডাল মই এনেদৰে গুঠাখিনিৰ ভিতৰ ফালে সোমোৱাই ল'ম। আৰু গুঠাখিনিত য'ত গেপ থকা যেন লাগিছে সেই গেপৰ মাজেৰে মই ঊলডাল এনেদৰে ভৰাই সেই গেপটো ফিল আপ কৰি ল'ম। আৰু এতিয়া আমি ঠাৰি পৰ্চনটো বনাই ল'ম। তাৰ বাবে আমাক সেউজীয়া ঊল লাগিব। এটা গাঁঠি বনাই ল'ব। আৰু 7টা চেইন বনাই ল'ব। এতিয়া আমি 2 নম্বৰ শাৰীৰ পৰা আৰম্ভ কৰিম আৰু প্ৰথম 3টা ঘৰৰ প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰচেট কৰি ল'ম। এতিয়া আমি পাছৰ 3টা ঘৰত প্ৰত্যেকটো ঘৰতে এটা এটা হাফ ডাবল ক্ৰচেট কৰি ল'ম। আমাৰ ঠাৰিডালৰ বাবে প্ৰথম শিলাপাত ৰেডি হ'ল। এতিয়া আকৌ 7টা চেইন বনাই ল'ব। আৰু প্ৰথম 3টা ঘৰৰ প্ৰত্যেকটো ঘৰতে আমি এটা এটা সিঙ্গল ক্ৰচেট কৰি ল'ম। আৰু তাৰ পিছৰ 3টা ঘৰত আমি এটা এটা হাফ ডাবল ক্ৰচেট প্ৰত্যেকটো ঘৰতে কৰি ল'ম। আকৌ এনেদৰে 7টা চেইন বনাই ল'ব আৰু সেই একে প্ৰচেছটোৱে ৰিপিট কৰিব। প্ৰথম 3টা ঘৰত প্ৰত্যেকটো ঘৰতে এটা এটা সিঙ্গল ক্ৰচেট। আৰু তাৰ পিছৰ 3টা ঘৰৰ প্ৰত্যেকটো ঘৰতে এটা এটা হাফ ডাবল ক্ৰচেট। মোৰ ঠাৰিডালৰ বাবে পাতখিনি বনোৱা হৈ গৈছে। মই টোটেল 7 শিলা পাত বনালোঁ আৰু য'ৰ পৰা পাত বনোৱা আৰম্ভ কৰিছিলোঁ সেই প্ৰথমটো ঘৰতে এটা স্লিপ টিচ কৰি গুঠাখিনি এনেদৰে জইন কৰি ল'ম। আৰু এটা চেইন বনাম। আৰু ভিতৰ ফালে আমাৰ বহুত গেপ হৈ আছে, সেইবাবে আমি গেপটো ফিল আপ কৰিবলৈ প্ৰত্যেক শিলা পাততে এটা এটা সিঙ্গল ক্ৰচেট কৰি ল'ম।
আমাৰ হাতখিলা পাতত 7টা সিঙ্গল ক্ৰশেট কৰা হৈ গৈছে আৰু এতিয়া আমি মাজে মাজে আৰু দুটা সিঙ্গল ক্ৰশেট কৰি লৈ গেপটো ফিল আপ কৰি লম আৰু এতিয়া এটা চেইন বনাই লম আৰু আমি উলডাল কাটি লম আৰু আমি ভালদৰে দুটা গাঁঠি দি লম আৰু এতিয়া আমি এডাল কুৰুচাৰ সহায়েৰে উলাই থকা উলডাল এনেদৰে পাতৰ মাজে মাজে ভৰাই লম আৰু কৰবাত যদি গেপ আছিল এই উলডাল হেফালে দি ভৰাই প্লানি গেপটো ফিল আপ কৰি ল'ব পাৰিব এতিয়া আমাৰ ঠাৰিডালৰ পাতকেইখিলা ৰেডি হৈছে আৰু এতিয়া আমি ঠাৰি পৰ্চনটো ষ্ট্ৰবেৰী লগত লগাই ভালদৰে চিলাই লম আমাৰ ঠাৰিডাল লগোৱা হৈছে আৰু এতিয়া আমি এডাল বগা উলেৰে ষ্ট্ৰবেৰী ডটবোৰ এনেদৰে দি লম আৰু আমাৰ ষ্ট্ৰবেৰী ৰেডি হৈ গৈছে ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল বুটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আমাৰ আহিবলগীয়া আৰু নতুন ভিডিওবোৰ আপোনালোকে এনেদৰে পাই থাকে আৰু ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ